হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যোৱাকালি অৰ্থাৎ ২৭ নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ কণ্ঠ আৰু দীপলিনা ডেকাৰ কণ্ঠৰ যে এটা নতুন বিহুগীত মুক্তি লাভ কৰিছে, এই কথাটো হয়তো আপোনালোকে সকলোৱে ভালদৰে গম পায়ে চাগে। আৰু গীতটিৰ নাম হৈছে মোৰ জুনুকা। আৰু গীতটি ৰিলিজ কৰাৰ দিনাখন দীপলিনা ডেকা আৰু উৎপল দাসৰ এটা নৃত্য ছ'চিয়েল মিডিয়াত হৈ পৰিল ভাইৰেল। আচৰণ বন্ধু বান্ধৱীসকল, সেই ভাইৰেল ভিডিঅ'টো চাই লওঁ এবাৰ। ফুলত যদি ভোমোৰা নুৰে ফুলে কৰিব অভিমান। সো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ভিডিঅ'ত এটা লাইক কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে প্ৰথমত পায়। আকৌ লগ পাম আন এটি ভিডিঅ'ত। আজিলৈ বাই।